এইটো 1985 চনৰ পৰা স্থাপিত হৈছে। 1985 চনৰ পৰা খনন কাৰ্য কৰি স্থাপিত কৰিছে। ৱেলকাম টু মাই ইউটিউব চেনেল। বলক আমি আজি মদন কামদেৱ মন্দিৰলৈ যাওঁ। আমি নলবাৰীৰ পৰা যাই আছোঁ, তো আমি এই পাগল দিয়াটো পাৰ কৰি লওঁ, তাৰপিছত আমি দেখাই আছোঁ, চাই থাকক। ফাইনেলি আহি পালোঁ আমি মদন কামদেৱৰ একদম গেটখন আগতে বঢ়িয়া আছিল, এতিয়া ভাঙি গৈছে অলপ, তো সোমাই গ'লোঁ। আৰু 1 কিলোমিটাৰ আছে, বেছি দূৰ নাই, আগত আগতে পালোৱেই। তো আহি পালোঁ আমি মদন কামদেৱ। এই মদন কামদেৱৰ প্ৰথম সোমাই মানে একদম পিছফালে সোমাই এই বলকেইটা দেখা পায়। বাপৰে বাপ, কি ডাঙৰ ডাঙৰ বল। তো আগত আমি এই চেৰি দি সিফালে দি মন্দিৰত যাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। একদম মদন কামদেৱৰ পৰা একদম চিধা যোনটো ৰাস্তাটো আহিছে, সেইফালে পিছফালে দি আহিলে এইটো বলবিলাক, আৰু এইটো হৈছে মিউজিয়াম। বৰ্তমান মিউজিয়ামটো বন্ধ হৈ আছে, তো মিউজিয়ামটো অলপ ওপৰত, পাহাৰৰ ওপৰত অলপ। চাওক, এইটোৱেই হ'ল মিউজিয়াম। ইয়াত ভাল ভাল মূৰ্তি কিছুমান আছে, বাকীবিলাকতো দেখা পাবহে। চাকি ধূপবিলাক লৈ বলক আমি চিৰি বগাওঁ। তো আমি বোলো মন্দিৰত যাই আছোঁ ৰ'ব। এই চেৰি চাক কিমান চেৰি আছে। ইয়াত থু নেপেলাব, থু শুকিয়ে গৈছে আৰু ক'ত থু পেলামতে। এইখন গাড়ী চাওক, ইমান চিৰিৰ ওপৰত গাড়ীখন বা কোনফালেদি উঠাইছে। এখেতৰ কথাখিনি ভালদৰে মন দি শুনিব, এখেতে সকলোখিনি কৈ আছে, আপোনালোকে ভালদৰে শুনি যাব। মদন কামদেৱ মন্দিৰৰ একদম সন্মুখতে আছে গণেশ মন্দিৰ। এইটো গণেশ মন্দিৰ ন? গণেশ মন্দিৰত সেৱা ল'লোঁ। তো খুৰা এজনক লগ পালোঁ, খুৰা বুলিয়ে ক'লোঁ। খুৰাই 20 বছৰ ধৰি আছে ন, 20 বছৰ ধৰি আছে। তো খুৰাই অলপ ক'ব আৰু এই মদন কামদেৱৰ বিষয়ে। তো কেনেকৈ কি হ'ল, কেতিয়াৰ পৰা ইয়াতে স্থাপিত হৈছে? সেইটো মই কৈ আছোঁ, এইটো 1985 চনৰ পৰা স্থাপিত হৈছে। 1985 চনৰ পৰা খনন কাৰ্য কৰি স্থাপিত কৰিছে। আৰু পালবংশীয় ৰজা ধৰ্মপাল তেতিয়াৰ দিনত 1000 বছৰ বেছি হ'ল, তথাপি 1000 বুলি ধাৰণা হৈছে। 1000 বছৰ ধাৰণা কৰি এই মন্দিৰটো নিৰ্মাণ হৈছিল পালবংশীয় ৰজাৰ দিনত। তেতিয়া এই পৰ্বতখনৰ নাম হৈছে মৎস্যধ্বজ পৰ্বত। পৰ্বতখনৰ মৎস্যধ্বজ পৰ্বত। এই পৰ্বতত আহি শিৱই তপস্যা কৰি আছিল। যেতিয়া তপস্যা কৰি আছিল, তেতিয়া কামদেৱে আহি তপস্যাটো ভংগ কৰাৰ পিছত শিৱৰ খং উঠি তেতিয়া কামদেৱক ভস্ম কৰি পেলালে। কামদেৱক ভস্ম কৰি পেলালে শিৱই? আচ্ছা। তেতিয়া কামদেৱৰ পৰিবাৰ হ'ল ৰতি। তেতিয়া ৰতি গম পালে মোৰ স্বামী কিয়
হেৰি তাৰমানে ভস্ম কৰিলে। বৰ স্বামী কিয় ভস্ম কৰিলে? তেতিয়া কান্দি 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 শিৱক স্তুতি কৰাত তেতিয়া শিৱই ক'লে যে মইতো নোৱাৰিম। তাৰপিছত কামাখ্যা মন্দিৰত 14টা শিৱলিংগত পূজা কৰিব দিলে। তেতিয়া সন্তুষ্ট হ'ল কামাখ্যা দেৱীয়ে। তেতিয়া শিৱক জনালে, এই শিৱই ক'লে আৰু এই কামদেৱ মূৰ্তিটো আছে তাত ওপৰত, সেই কামদেৱৰ মূৰ্তিটো শিলৰূপে পূজা মনুষ্যই যাতে পূজা কৰিব পাৰে, পূজা কৰিবৰ কাৰণে সেই শিলৰূপে জন্ম দিলে শিৱই। আচ্ছা, তাৰপিছৰ পৰা ইয়াত মানে এইটো স্থাপিত হৈছে আৰু মানুহবিলাক আহি আছে এনেকুৱাকৈ। আৰু এই মূৰ্তিবিলাক যে এইবিলাক আধা আধা কিছুমান ভাঙি আছে, কিছুমান এইটোৰ কিবা জানে নেকি এইটোৰ বিষয়ে? এইটো মোগলবিলাকে যেতিয়া পালবংশীয় ৰজা ধৰ্মপালে কাৰিকৰ লগাই মন্দিৰটো নিৰ্মাণ কৰিছিল, তেতিয়া মোগলবিলাকে আহি অত্যাচাৰ কৰিছিল। আচ্ছা, অত্যাচাৰ কৰাৰ পিছত তেতিয়া ভাঙি চুৰমাৰ হ'ল। আচ্ছা, এইবিলাক মোগলবিলাকে মানে আহি ইয়াত অত্যাচাৰ কৰাৰ কাৰণে এইবিলাক মানে এনেকুৱাকৈ থাকি গৈছে ন? থাকি গৈছে। আচ্ছা, সেইটোৱে সেইখিনিয়ে। আৰু কামদেৱ হ'ল কামদেৱৰ পৰা কামৰূপ। কামদেৱৰ পৰা কামৰূপ হ'ল। আচ্ছা, এইটো কামৰূপত পৰে নেকি? কামৰূপ এইটো হেৰি কৰে কামৰূপ কৰে পথাৰলৈকে কি বুলি কয় কমলপুৰ সমষ্টি হ'ল কমলপুৰ। আচ্ছা, এনেই ডিষ্ট্ৰিক্ট কি কামৰূপ পৰে? কামৰূপ পৰে। আচ্ছা, ইয়াৰ কামদেৱৰ পৰা কামৰূপ হৈ গ'ল ন? ঠিক, এইটোৱে কামদেৱৰ মেইন মন্দিৰ আৰু এইটোৱে কামদেৱৰ মূৰ্তি হয়। ভালদৰে চাওক। এনেকুৱা মদন কামদেৱৰ এনেকুৱা বহুত শিলৰ মানে মূৰ্তি নিচিনা দেখা পাব, শিলালিপি। তো এখন কিজানি এখন গেট বনালে হয়, গেট টাইপৰ এটা আকৃতি দিছে। তো চাওকচোন, হাজাৰ বছৰ পুৰণি, ইমান হাজাৰ বছৰ পুৰণি বস্তু ইয়াত পৰি আছে। কি বঢ়িয়াকৈ কাটিছে চাওক, কোনো হাতৰি নাই, কোনো বাটলি নাই। আৰু বহুত কিবা কিবি আছে, দেখাম বাৰু। তেখেতে কৈছে যিখিনি পাৰে সেইখিনি কৈছে তেখেতে। তো চাওক, মদন কামদেৱৰ এটা 360 ভিউ দেখাই আছোঁ। চাওক কিমান শিলালিপি আছে চাওক, শিলৰে বস্তু। এইটো হৈছে মেইন মন্দিৰ। চাওক, এইটো ওপৰৰ ফালে শিলটো আছে, শিলটোত কি বঢ়িয়াকৈ এটা ফুল আঁকা আছে চাওক। মদন কামদেৱৰ বহুত হিষ্ট্ৰী আছে। সমাজ বিজ্ঞানত আমি পঢ়িছিলোঁ, কিছুমান মূৰ্তি দেখা পাইছিলোঁ সমাজ বিজ্ঞানত, বা মদন কামদেৱ ক'ত অৱস্থিত এইবিলাক আমি সমাজ বিজ্ঞানত পাইছিলোঁ। মোটামুটি ক্লাছ 5-6 মানত পাইছিলোঁ। তো এই মদন কামদেৱ চাওক। আজিকালি মিস্ত্ৰী কান্দি দিব এখন বনাব লগা হ'লে। চেলুট, সেই মিস্ত্ৰীসকল চেলুট, কি বঢ়িয়াকৈ বনাইছে চাওক। এটাও মানে ডাঙৰ সৰু হোৱা নাই। চাওক কি বঢ়িয়াকৈ বনাইছে।
এই দোকানখনৰ পৰাই আমি এটা ঘৰ ল'লোঁ এইটো ঘৰত আহি দেখাইছোঁ চাওক এইটো ঘৰ আৰু এইটো জাপি ল'লোঁ আৰু এইটো চাবিৰ এটা ৰিং ল'লোঁ জয়া অসম লিখা আছে চাওক কেনেকুৱা লাগিছে ক'ব